স্বাস্থ্যই হৈছে আমাৰ পৰম সম্পদ আৰু সেই স্বাস্থ্যকে যদি আমি হেৰুৱাই পেলাওঁ তেতিয়াহ'লে আমাৰ জীৱনৰ মূল্য একো নাথাকে। আপোনাৰ যিমান পইচা পাতি নাথাকক কিয় আপোনাৰ যদি স্বাস্থ্যটোৱে বেয়া থাকে তেতিয়াহ'লে সেয়া ধন ঘটি আপোনাৰ একো লাভ নহ'ব। আজি মই আপোনাক এনেকুৱা এখন ফাৰ্মাচীলৈ লৈ যাম য'ত নেকি এখন ফাৰ্মাচী অকল দৰৱ বিকা নহয়, তাত বহু অভিজ্ঞ ডক্টৰৰ দ্বাৰা চিকিৎসা কৰা হয়। আচলতে চাওক, আপোনাৰ যেতিয়া মোৰ গা বেয়া হয়, আমাৰ যেতিয়া গাৰ অসুখ হয়, তেতিয়া আমি বাট কৰি বাই বহু দূৰলৈ যাব লাগে। কিন্তু যিখন ফাৰ্মাচীৰ কথা কৈ আছোঁ সেইখন আপোনাৰ ওচৰতে আছে। আপোনাৰ ঘৰ যদি গণপুখুৰীত, আপোনাৰ ঘৰ যদি লাওভগাত, আপোনাৰ ঘৰ যদি কোৰালগুৰিত, আপোনাৰ ঘৰ যদি ঢেকীয়ালত, তেতিয়াহ'লে আপুনি নিচেই ওচৰতে এইখন ফাৰ্মাচীলৈ গৈ অভিজ্ঞ ডাক্তৰৰ দ্বাৰা আপুনি চিকিৎসা কৰাব পাৰিব। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ বৰা আনলিমিটেড ব্লগ। আজি মই এখন বিশেষ ফাৰ্মাচীত উপস্থিত আছোঁ। আপোনালোকে নাম দেখিবলৈ পাইছে যে সঞ্জীৱনী মেডিকেল, আৰু এখন আচলতে বিশেষ ফাৰ্মাচী বুলি এইটো কাৰণে ক'লোঁ যে এখন অকল ফাৰ্মাচী নহয়, ইয়াত আচলতে বহুকেইজন অভিজ্ঞ ডাক্তৰ আহে, যাৰ দ্বাৰা নেকি আপোনালোকে এটা ধুনীয়া চিকিৎসা কৰাব পাৰে। আৰু ইয়াত এফালে আছে লিষ্ট এখন আপোনালোকক মই দেখাই দিছোঁ। আপোনালোকে মূত্ৰ ৰোগৰ বাবে পাই যাব ডক্টৰ অনুপ দত্ত বৰুৱা, আৰু এইফালে মেডিচিনৰ কাৰণে আছে, দাঁতৰ কাৰণে আছে, হাড়ৰ কাৰণে আছে, আৰু আপোনাৰ স্থিৰ ৰোগৰ কাৰণে আছে। আৰু আপোনালোকে এইফালে শেষত যদি চাই আপোনালোকে দেখিব যে গেষ্ট্ৰিক আৰু লিভাৰ ৰোগৰ বাবেও আছে। চ' আপোনালোকে আহিব। যিখন ফাৰ্মাচীৰ কথা আপোনালোকক মই ইতিমধ্যে ক'লোঁ, এখন ফাৰ্মাচী আছে গোলাঘাট জিলা গণপুখুৰী তিনিআলিত, আৰু ইয়াত আচলতে বহুকেইজন অভিজ্ঞ ডাক্তৰৰ দ্বাৰা চিকিৎসা কৰা হয়। আৰু আমি অকণমান ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিম। ৰ'ব এটা কথা ক'বলৈ পাহৰিছিলোঁ যে ইয়াত মানুহৰ লগতে পশু পক্ষীৰো দৰৱ পোৱা যায়। আপুনি গেছ নাইবা পেটৰ ৰোগ অথবা লিভাৰৰ ৰোগত ভুগি আছে নেকি? এতিয়া আৰু আপুনি পেটৰ ৰোগ চিকিৎসাৰ বাবে দূৰলৈ যাব নালাগে। দেৰগাঁৱৰ সমীপৱৰ্তী গণপুখুৰীৰ সঞ্জীৱনী মেডিকেলত প্ৰতি মাহতে এদিনকৈ লগ পাব GNRC হস্পিটেলৰ গেষ্ট্ৰিক আৰু লিভাৰ ৰোগৰ বিশেষজ্ঞ চিকিৎসক গেষ্ট্ৰলজিষ্ট ডাক্তৰ সৌৰভ কুমাৰ চাৰ্জেৰক। এইবাৰ ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখে আপুনি গণপুখুৰীৰ সঞ্জীৱনী মেডিকেলত লগ পাব চিকিৎসকগৰাকীক। আগতীয়া পঞ্জীয়নৰ বাবে যোগাযোগ কৰক 9365567546 অথবা 6900537942 নম্বৰত।